guys, welcome to my new video. So আজিৰ ভিডিওটো বহুত ধমাকেদাৰ হ'ব মানে আজি আমি কুৰমা খাবলৈ যাম মানে আমাৰ গাঁৱলীয়া ঘৰত কুৰমা খাবলৈ যোৱা বুলি কয়। So আমাৰ ঘৰৰ সকলোৱে যাব, মা দেউতা আৰু ভণ্টি। তো আপোনালোকে ভিডিওটো চাই থাকক। তো ৰাস্তাত দেখিব মানে আমাৰ মাৰ মামাক হাতৰ ঘৰত যাম। তো বলক let's get গাইছ এতিয়া যাবলৈ হোৱা নাই মানে এখন বনাইছিলোঁ মই তো কালি তো ইয়াত বহু অলপমান ইয়াত বহি ভাল লাগে কিন্তু চৰা আহিছে অলপমান। চ' এতিয়া দিনৰ 6:34 বাজিছে চাব পাৰে অলপমান হেৰি কৰিছোঁ 6:35 হ'লে। তো আমি 7টামানত যাম আৰু চ' চাই ৰকম ভিডিঅ'টো লাষ্টলৈ। তো ঘৰৰ পৰা আহোঁ মায়ে খোলা নাই এতিয়া ট্ৰেইন আহিব, ইয়াত ট্ৰেইন ইয়াত ৰখি আছোঁ। চ' এইবিলাক গাড়ীৰ ইয়াত ৰখি আছে, ট্ৰেইনখন আহক আৰু যাব পাৰোঁ যেতিয়া। চ' গাইজ ট্ৰেইন আহি গ'ল, এতিয়া আমি যাব লাগে। তো যাত্ৰা আৰম্ভ এতিয়াই হ'ব। ট্ৰেইনখন যোৱাৰ পিছত কিন্তু নাপাম। চ' তাত কিবা মিঠাই ল'ব পাৰে, চ' সেই লৈ চ' যাব লাগে। চ' বলক লিজাই মিঠাই ল'বলৈ গৈছে আৰু এই মানুহটো খোজাই আছে হাত ভৰি। চ' দেউতাই এইভাগে মিঠাই কিবা কিনিবলৈ গৈছে আৰু এইভাগে গাইজ এতিয়া বাছত উঠিলোঁ। চ' এয়া মোৰ হাতত মিঠাই আছে আৰু এতিয়া বাছত বহি আছোঁ। চ' ভইচটো মই লগাই দিছোঁ ঘৰত আহি। চ' ইয়াৰ পৰাই আপোনালোকক এটা শ্বট দেখুৱাই আছোঁ। চ' চাওক। চ' গাইজ এতিয়া ব্ৰহ্মপুত্ৰৰ ব্ৰিজ পালোঁ আহি আৰু এইভাগে চাব পাৰে এইটো ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ পৰা চাওক আপোনালোকে। চ' গাইজ এতিয়া খৰাই পালোঁ। চ' এতিয়া ওপৰলৈ যাব লাগিব। চ' চাওঁ এতিয়া চাই থাকক ভিডিঅ'টো লাষ্টলৈ, তালৈ যাব লাগিব। তো চাই থাকক। এতিয়া ঘৰত বহি আছোঁ, তো আপোনালোক বাহিৰৰ ভাগে দেখুৱাই আছোঁ। চ' বলক মই এতিয়া মানে ওপৰত যাম বুলি ভাবি আছোঁ মানে পাহাৰখনৰ এইভাগে ওপৰত মানে ওপৰৰ পৰা সেইখিনি দেখি চাবলৈ আহিছোঁ ওপৰৰ ভাগে কিমান যাব পাৰি। তো চাওঁ।
So guys, ইয়াৰ পৰা ভিউ চাওক না কিমান আল্টিমেট ভিউ গাইস। So guys, ইয়াৰ পৰা যাব নোৱাৰি, চাব পাৰে যাব নোৱাৰি। গাইস ইয়াত এটা মন্দিৰ আছে, চ' মন্দিৰটোৰ ভিতৰত যাম বুলি ভাবিছোঁ। চ' বলকচোন মন্দিৰটো মানে দেখাত অলপমান ভালে, ত' ভিতৰত পিনে একবাৰ চ' আহি গ'লোঁ মন্দিৰটোৰ ভিতৰত আহিলোঁ। আৰু ইয়াত ধুনীয়া আছে, ইয়াত বহিব পাৰি। এতিয়া 10:40 হ'ল, আমি 7:12 আহিছিলোঁ। ইয়াত ফেনো আছে, এইটো মন্দিৰ সেৱা তাকো কি হ'ব। চ' গাইছ যাওঁ। তো এইটো মন্দিৰ, এইটো শিল, ভগৱানৰ শিল। তো হৰি মন্দিৰ এইটো। তো এতিয়া যাওঁ আমি। আপোনালোক বাহিৰৰ বস্তু এতিয়া আপোনালোক দেখুৱাই দিছোঁ, তো গাঁৱৰ পৰিৱেশটো চ' চাই ফ্ৰীটো। আৰু গাইজ এই বাহিৰৰ ভিউটো চাওক, মই দেখি কিনে আপোনালোক এই কেমেৰাত ইমান আপোনালোক ফিল কৰিব নোৱাৰিম। তো মানে যদি ইয়াত আহি চাই মজা ভিউ, এইটো ধুনীয়া ভিউ, তো আপোনালোক দেখুৱাই দিছোঁ। তো চাওক কি ধুনীয়া ভিউ, এইটো পাহাৰত পুৰা ফগে ফগ, ধুনীয়া ভিউ। চ' এতিয়া যাওঁ, ঘৰলৈ যাম, ভাত চাত খাই এতিয়া ঘৰলৈ যাব লাগিবতো দোকানতে। তো গাইছ এতিয়া মানে মই এইবাৰ গুচি গৈ এইবাৰ নতুনকৈ আহিলোঁ, মানে সিহঁতক সুধি কিনে আহিলোঁ। চ' ওপৰৰ পৰা যাব পাৰি বোলে। চ' আহি এই পালোঁ। তো ইয়াৰ পৰাই ভিউটো চাওক না, হা ইয়াৰ পৰাই মজা মজা। চাওক মোৰ পিছত মই তাৰ পৰা আহিছোঁ, তাৰ পৰা আহিছোঁ। চ' চাব পাৰে কেনেকুৱা। চ' এইভাগে পাহৰ আৰু মামাহঁতৰ ঘৰ এইটো। ইয়াত আগতে আমাৰ তাতে আছিল, তো ইয়াত নতুনকৈ আহিছে। চ' চাব পাৰে সুধা পাহৰ আৰু এই শান্তি জেগা গোসাঁইগাঁও বুলি কয়। চ' মই আছোঁ এটা শিলৰ ওপৰত, ইয়াত থিয় দি আছোঁ। আৰু এইবাগেৰে যাব পাৰিম, চাওঁ বলকচোন। তালৈ যাব পাৰিম কিছু।
So guys, saya dia আৰু ওপৰলৈ so guys, ইয়াৰ পৰা So guys, এতিয়া সেলফি ষ্টিকত লগাই লৈছোঁ আৰু চাব পাৰে আৰু মোৰ খান ভৰি গৈছে পুৰা খান ভৰি গৈছে পুৰা তো এইবোৰে চাব পাৰে ভিউ চাব পাৰে পুৰা একদম ধুনীয়া বৰষুণে আহিব কিজানি তো চাওক না আৰু সেই জেগা আহি পালোঁ মই তাৰ পৰা আহিলোঁ তাৰ পৰা তাতে ভাই বাপৰে তাৰ মস্ত চৰা আছিল তো সেইবাবে এই আৰু আহি গ'লোঁ ইয়াত আৰু ইয়াৰ পৰা ভিউ চাওক আপোনালোকে চাওক পুৰা এইখিনিতে গোহাঁই গাঁও বুলি কয় মই ইয়াৰ পৰা যিমানখিনি দেখি আছোঁ আপোনালোকক দেখুৱাব নোৱাৰিম চ' এই ব্ৰহ্মপুত্ৰ অলপ অলপ দেখা পায় ইয়াৰ পৰাই চ' চাই দিয়ক ভিডিঅ'টো এতিয়া ভাত খাব লাগিব ঘৰলৈ যাওঁ এতিয়া চ' তাতে ভাত চাত খাই কিনে ঘৰত যাব লাগিব তো হ'ল কাৰণতে চ' বাই বাই টেক কেয়াৰ টাটা বাই বাই